নমস্কাৰ মই ৰনাল হুছেইন সভাপতি কলাজ বিগত বৰ্ষৰ দৰে এই বৰ্ষটো আমি কলাজে আয়োজন কৰিছিলো এক একক অভিনয় প্ৰতিযোগিতা সমগ্ৰ বিশ্বত কোভিড-19ৰ যি ভয়াবহ ছবি তাৰ পৰিপ্ৰেক্ষিতত আমি এবাৰ এই প্ৰতিযোগিতাখনি মঞ্চৰ পৰিৱৰ্তে অনলাইন যোগে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু তাৰ বাবে আমি কেবাজনো বিচাৰক আমি মনোনীত কৰিছিলো আপোনালোকে তেওঁলোকক জানেই বৰ্তমান আপোনালোকৰ স্ক্ৰিনত ওলাইছে তেখেতসকল এজন হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ এজন যুৱ পৰিচালক বহু সিনেমাৰ লগত তেওঁ জড়িত অসমীয়া হিন্দী তেওঁ নিজাকৈ দুখন সিনেমা পৰিচালনা কৰিছিলে প্ৰথমখন হৈছে অন্তৰীণ আৰু দ্বিতীয়খন হৈছে কানিন মঞ্জুল বৰুৱা সকলোৱে আপোনালোকে জানে আৰু দ্বিতীয়জন বিচাৰক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা স্নাতক বলুৰাম দাস অসমৰ সন্তান তেওঁ বৰ্তমান মুম্বাইত তেওঁ কাম কৰি আছে অসমীয়া ছবিৰ লগতে তেওঁ বলিউডৰ বহু ছবিৰ লগত জড়িত বহু বিজ্ঞাপনৰ লগত তেখেত জড়িত অসমীয়া ছবি তেওঁ অন্তৰীণৰ লগত আমাৰ লগত একেলগে কাম কৰিছিল তাৰ পিছত বিউটিফুল লাইফছ কৰিছে মুম্বাইতো তেওঁ গব্বৰ ইজ বেক হেডাৰ ওকে জানো বা তেনেকুৱা বহু ধৰণৰ ব্লেংক কেবাখন লগত জড়িত হৈ আছে তেওঁ বিজ্ঞাপনো কৰিছে আমি সৰুতে দেখিছিলো অমিতাভ বচ্চনৰ লগত তেওঁ এটা এড হেতু এতিয়াও আমাৰ মনত আছে পাৰ্লি কুকিজৰ তেওঁ বহুত এড কৰিছে তাৰ লগতে তেওঁ অজয় দেৱগনৰ লগত হাজমোলাৰ এড কৰিছে আৰু তেওঁ হৈছে বলুৰাম দাস আমাৰ অসমৰ সন্তান খুব ভাল কাম কৰি আছে এয়া বলুৰাম দাস তৃতীয়জন আমাৰ বিচাৰক আছিল আমাৰ অসমৰ এগৰাকী সন্তান উৰ্মিলা মহন্ত তেওঁ FTI পৰা পাছ আউট উৰ্মিলা মহন্ত আৰু উৰ্মিলাই অসমৰ লগতে সমগ্ৰ ভাৰততে বহু ভাল কাম কৰিছে তেওঁ নাটকৰ লগত জড়িত তাৰ পাছতে তেওঁ অসমতো কেবাখনো সিনেমা কাম কৰিছে আমাৰ লগত অন্তৰীণ কৰিছে কথা নদী কৰিছে বকুল সিনেমাখন কৰিছে TRP কৰিছে তাৰ উপৰিও তেওঁ প্ৰথম আত্মপ্ৰকাশ কৰিছে এখন সাউথ ইণ্ডিয়ান ফিল্মৰ যোগেদি সিনেমাখনৰ নাম উৰ্মিলা এই মুহূৰ্তত কৈ দিব পাৰিবানে Vadakiyan সিনেমাখনৰ নাম Padunati Umbodia case number 18/9 ওকে হয় Tamil cinema উৰ্মিলাই তাৰ বিষয়ে ভালকে ক'ব পাৰিব তাই বেংগলী ফিল্মতো কাম কৰিছে আৰু কেবাখনো বলিউডৰ সিনেমাৰ লগত জড়িত তাৰ ভিতৰত মাজিদা মাউণ্টেইন মেন হওক বা পেডমেনে হওক বা গব্বৰ ইজ এখন আছিল আকিৰা আৰু বহু সিনেমা কৰিছে মই ইমানখিনি এতিয়া ক'ব নাযাওঁ বহুতো ৰাষ্ট্ৰীয় ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ পুৰস্কাৰ ল'বলৈ সক্ষম হৈছে আৰু মই শেষত চিনাকি কৰাই দিব বিচাৰিছো সকলোৱে চিনি পায় তেখেতক মূল হিচাপে ভাড়াঘৰৰ দেৱাশিষ বৰঠাকুৰ তেওঁ মূল হিচাপে যেনেকৈ জনপ্ৰিয় তেনেকে তেওঁ নাটকতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আমি একেলগে কাম কৰিছো তেওঁ সিনেমাতো অভিনয় কৰিছে পূৰব কি আৱাজ যিখন উৰ্মিলাৰ লগতে তাই অভিনয় কৰিছিলে উৰ্মিলা আৰু দেৱাশিষ একেলগে এই চাৰিজন আমাৰ বিচাৰক আছিলে সন্মানীয় বিচাৰক সকলোৱে জানে মই এতিয়া তেওঁলোকৰ ওচৰলৈ যাব বিচাৰো আমি যিটো প্ৰতিযোগিতা ইতিমধ্যে অৰ্গানাইজ কৰিছিলো তাতে আমাৰ ভাল খবৰ যে সমগ্ৰ অসমৰ 60 জনকৈ প্ৰতিযোগীয়ে ভাগ লৈছিলে আৰু আমাৰ এই সন্মানীয় বিচাৰকসকলে তাৰে 10 জন প্ৰতিযোগী সিলেক্ট কৰি ইতিমধ্যে আমি ফেচবুকৰ জৰিয়তে আপোনালোকক জনাইছো এখন লিষ্ট কৰিছিলো তাৰ পিছতে আজি আমি চূড়ান্ত ফলাফল ঘোষণা কৰিছো আৰু এই সম্পৰ্কে মই সকলোৰে পৰা জানিব বিচাৰিম তেওঁলোকৰ মন্তব্য আৰু মই চিধা প্ৰথমতে যাব বিচাৰিম মঞ্জুলদাৰ ওচৰলৈ মঞ্জুল বৰুৱা আপুনি কি ক'ব এই প্ৰতিযোগিতা সম্পৰ্কে প্ৰথমে মই কলাজ বুলি যিটো অনুষ্ঠান আছে বা যিখন সমিতি আছে তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন জনাইছো যে তেখেতলোকে কোভিড-19ৰ যিটো প্ৰকোপ তাৰ মাজতো তেওঁলোকে যোৱা বছৰ বহু বছৰৰ পৰা চাপি অহাৰ দৰে এই বছৰ অনলাইন যোগেদি এটা অভিনয় এটা প্ৰতিযোগিতা আৰম্ভ কৰিলে আৰু যোৱা বছৰ মই দোকানলৈ গৈ মেলি জাজ বিচাৰকৰ এখন গ্ৰহণ কৰিছিলো এইবাৰো তেওঁলোকে জনালে যে মোক বিচাৰক কৰিব লাগে গতিকে মোৰ সৌভাগ্য মই ইমানখিনি টেলেণ্ট মই ঘৰতে বহি চাবলৈ পালো আৰু
লগত আছিলে কেইবাজনো খুব অভিজ্ঞতা সম্পন্ন তেখেতলোক অভিনেতা আৰু তেখেতলোকৰ লগত মই তেখেতলোকৰ যিটো আমাৰ প্ৰতিযোগীসকলৰ যিখিনি কলা আছিলে অভিনয় আছিলে তেখেতলোকৰ লগত ডিছকাছ কৰি মানে যিখিনি অভিজ্ঞতা হ'ল যিখিনি নতুন কথা গম পালো মোৰ পক্ষে মই বহুতো শিকিলো বুলি ভাবিছো আৰু দ্বিতীয়তে মই প্ৰতিযোগী যিসকলে জিকিলে বা প্ৰতিযোগিতাটো যিসকলে কৃতকাৰ্যতা বা ফলাফল তেখেতলোকে ভাল হ'ল তেখেতলোকলৈ মই অভিনন্দন জনাইছো আৰু যিসকলে তেখেতলোকে কোনো প্ৰতিযোগিতা কৃতকাৰ্যতা হ'ব নোৱাৰিলে মানে যিখিনিয়ে জিকিব নোৱাৰিলে তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন জনাইছো তেখেতলোকে ইমান ধুনীয়াকৈ আমাক এটা সুন্দৰ অভিনয় অনুষ্ঠান আগবঢ়ালে আৰু তেখেতলোকে কাম কৰাৰ যিটো স্পৃহা দেখিলো কাম কৰাৰ অভিনয়ৰ প্ৰতি তেখেতলোকে যিটো সমৰ্থন দিয়া দেখিলো প্ৰচেষ্টা কৰিছে তো গতিকে মই সকলোলৈকে এটা খুব সুন্দৰ মানে অনুভৱ মই এই সময়টোত লাভ কৰিলো কলাজৰ জৰিয়তে সেইকাৰণে কলাজৰ সভাপতি হিচাপে ৰনাল হুছেইনলৈ মই অশেষ ধন্যবাদ জনাইছো যে মোক এই বিচাৰ কৰা বাছনি কৰাৰ বাবে আৰু বাকীখিনি মই পিছত কম বাকী সকল বিচাৰকে তেখেতলোকৰ অনুভৱখিনি শুনিবলৈ পাম বহুত বহুত ধন্যবাদ মঞ্জুল দা বহুত বহুত ধন্যবাদ আৰু এই মুহূৰ্তত মই যাব বিচাৰিম বলুৰামৰ ওচৰলৈ বলুৰাম আছে আমাৰ লগত বলুৰামে যিহেতু ইমান সুন্দৰ কাম কৰি আছে যথেষ্ট কষ্ট কৰি আমাৰ এই 60 জন প্ৰতিযোগীক বিচাৰ কৰিবলৈ সক্ষম হৈছে এটা বলুৰামৰ পৰা মই মন্তব্য জানিব বিচাৰিম কেনেকুৱা অনুভৱ কেনেকুৱা লাগিল প্ৰথমে মই কলাজৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ধন্যবাদটো জ্ঞাপন কৰিছো মোক এই সুবিধা দিয়াৰ বাবে এনেকুৱা অনলাইন জাজমেন্ট কৰাটো মোৰ এটা প্ৰথম এক্সপেৰিয়েন্স ইয়াৰ আগতে মই এনেকুৱা অনলাইন প্লেটফৰ্মত কেতিয়াও জাজমেন্ট কৰি পোৱা নাছিল সো মই দুমুজাত আছিলো যে ষ্টেজত এক্টিং আৰু কেমেৰা এক্টিং অকণমান পাৰ্থক্য আছে এই পাৰ্থক্যখিনি ধ্যান ৰাখি কেনেকৈ জাজমেন্ট কৰোঁ সেইটো এটা মোৰ কাৰণে টাফ প্ৰচেছ আছিল কিন্তু এই প্ৰচেছত মোক মঞ্জুল দা আৰু উৰ্মিলাই যথেষ্টখিনি আৰু দেৱাশিষে মিলি যথেষ্টখিনি সহায় কৰিলে যাৰ ফলত আমি এটা ডিচিশ্যন ল'বলৈ সুবিধা পালো তাৰ মাজতে মই সমূহ প্ৰতিযোগীসকলক মোৰ ফালৰ পৰা ধন্যবাদ বুলিয়ে ক'ম কাৰণ এই অসুবিধাবোৰৰ মাজত মানে লকডাউনৰ সময়ত ইমান লিমিটেশ্যনৰ মাজত কোনোবাই হয়তো নিজে কেমেৰা কৰিছে কোনোবাই কাৰোবাৰ তাত হয়তো এইখিনি সুবিধাও নাছিল যে কোনোবাই কেমেৰা কৰি দিব সো ইমান লিমিটেশ্যনৰ মাজত তাহাঁতি ইমান ভাল এটা প্ৰচেষ্টা সঁচাকে খুব এপ্ৰিচিয়েট কৰিবলগীয়া আৰু আমি প্ৰায় 60+ প্ৰতিযোগীক আমি চাইছো আৰু খুব ভালকে চাইছো কিছুমান প্ৰতিযোগীৰ মাজতো ইমান টাফ কম্পিটিশ্যন হৈছে যে আমি কাক ৰাখিম আৰু কাক বাদ দিম এই পৰিস্থিতি হৈছে আৰু আমি আমাৰ মাজত মই যেনেকুৱা অভিনেতা হিচাপে চাওঁ উৰ্বিলায়ো তেনেকৈ অভিনেতা হিচাপে চাইছে আমাৰ মাজত খুব কন্ট্ৰাডিকশ্যনো হৈছে যে এইটো এওঁক ৰাখো নে কাক ৰাখো সো হুইচ ইজ গুড ফৰ দি কম্পিটিটৰ আই থিংক বিকজ তাহাঁতি আমাক বাধ্য কৰাইছে আমাৰ মাজত মানে আমাৰ দুমুজাত ৰাখিবৰ কাৰণে আমাক বাধ্য কৰাইছে প্লাছ মঞ্জুল দায়ো আমাক হেল্প কৰিছে গোটেইখিনি হেৰি কৰিবলৈ গতিকে মঞ্জুল দা আৰু উৰ্মিলাকো আৰু দেৱাশিষকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু কলাজকো ধন্যবাদ জ্ঞাপন কৰিছো আই থিংক আমি এটা ৰিজাল্টলৈকে আহিছো কিন্তু সেই ৰিজাল্টটো আমি এটা ডিচিশ্যনল মানে এনেকে নাভাবিব পাৰ্টিচিপেণ্টছ বিলাকে যে এইটোৱে ফাইনেল সদায় গ্ৰোথৰ চান্স থাকে আমি যাক এই লিষ্টত হয়তো টপ 5ত ৰাখা নাই that doesn't mean that তাহাঁতি ভাল কৰা নাই অইনবোৰে হয়তো বেছি ভাল কৰাৰ কাৰণে তাহাঁতক আমি সিলেক্ট কৰিব লগা হৈছে গতিকে যিসকলে সিলেক্ট হোৱা নাই তেওঁলোকে কিছুমান বস্তু মানে ইমপ্ৰুভ কৰিব আছে সেই ইমপ্ৰুভমেন্ট বিলাকৰ বিষয়ে যাতে তেওঁলোকে ভাবে চিন্তা কৰে আৰু আগলৈ যাতে সেই ভুলবোৰ বা এতিয়াতো অনলাইনত আছে গোটেইখিনি বস্তু কাক কিয় সিলেক্ট কৰিলো অলপ যদি ভাবে চাই তেতিয়াহ'লে সেই বস্তুবিলাক মাইনত বস্তুবিলাক বুজি পাব
আৰু তাৰ ওপৰত যাতে কাম কৰে আৰু আগুৱাই আহি আমাক বা মোক উৰ্মিলাক দেৱাশিষক মঞ্জুলদাক আৰু সাৰপ্ৰাইজ কৰে আমাক আগলৈ সেইটো আশা কৰিম যে মইতো এওঁক পাইছিলো আগৰ হেৰিত এবছৰ আগত বা এবছৰ পিছত ইমান ভাল এটা ট্ৰানজিশন সেই বস্তু মই আশা কৰো সকলোবোৰ প্ৰতিযোগীৰ পৰা যিবিলাকে সিলেক্ট হোৱা নাই মানে এই 5 আৰু যিসকলে প্ৰাইজ পাইছে এয়াই সমাপ্ত নহয় ইয়াৰ পিছত আৰু বহুত আছে এনেকুৱা নিজকে প্ৰুফ কৰিব পৰা প্লেটফৰ্ম গতিকে সকলোৱে আগুৱাই যাওক আৰু সকলোৱে ভাল কাম কৰক মোৰ ফালৰ পৰা মই সকলোকে বিজয়ী হোৱা সকলোকো আৰু বিজয়ী নোহোৱা সকলোকো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ থ্যাংক ইউ সো মাচ বহুত বহুত ধন্যবাদ বৰ সুন্দৰ কথা ক'লা বলো এবাৰ মই উৰ্মিলাৰ ওচৰলৈ যাব বিচাৰো উৰ্মিলাৰ অনুভৱ কেনেকুৱা তাই কি ক'ব বিচাৰিবা এই প্ৰতিযোগীসকলক পোন প্ৰথমতে মই কলেজৰ সমূহ কৰ্মকৰ্তা সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো ৰোনাল্ডা ইতিমধ্যে ক'লে যে প্ৰতি বছৰ তেওঁলোকে একক অভিনয় প্ৰতিযোগিতা পাতি আহে কিন্তু COVID-19 এই দুই সময়তো তেওঁলোকে এই প্ৰতিযোগিতাখন অব্যাহত ৰাখিছে সেইটো বহুত ডাঙৰ কথা তাৰ কাৰণে অভিনন্দন জনাইছো দ্বিতীয়তে ইমান বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে খুব ভাল লাগিছে চাই পেলাই যে তেওঁলোকৰ সঁচাকে নিষ্ঠা আছে হেঁপাহ আছে আৰু অভিনয়ৰ ক্ষেত্ৰত কিবা এটা কৰাৰ যিটো উদ্যম মই দেখিছো খুব ভাল লাগিছে আৰু তাৰ লগতে আমি চাৰিওগৰাকী যি বিচাৰক আছো মঞ্জুলদাক মই ডিৰেক্টৰ হিচাপে পাইছো খুবেই মই সদায় তেখেতক ডিৰেক্টৰ কুল বুলি কওঁ কাৰণ তেওঁ বহুতেই কাম এণ্ড কম্প'জড আৰু বহুত মেচিয়ৰ্ড ডিৰেক্টৰ হয় আৰু তেওঁৰ লগত এই বিচাৰকৰ আসন পুৰণি কৰিবলৈ পোৱাটো মোৰ কাৰণে মানে এটা সুখানুভূতি ভাল অনুভৱ তাৰ লগতে বলৰাম আছে আমাৰ দেৱাশিষ আছে আমি একেলগে কামো কৰো দেৱাশিষ মই চিনেমাও কৰিছো বলৰাম মই চিনেমাও কৰিছো আমি নাটকো কৰিছো আৰু ইয়েছ আমি চাৰিওগৰাকী বিচাৰকে আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছো যাতে কোনো প্ৰতিযোগীৰ লগত যাতে অন্যায় নহয় বা কাকো যাতে আমি বায়াস হৈ নাপাওঁ সেইকাৰণে আমাৰ মানে বিচাৰক হিচাপে আমাৰ তৰ্ক বিতৰ্ক হৈছিলে বিচাৰক হিচাপে আৰু আমি যদি কাৰোবাক ভাল বুলি কৈছো আমাৰ 100% ৰিজন আছে কিয় আমি তেওঁক ভাল বুলি কৈছো বা সিলেক্ট কৰিছো যদি আমি সিলেক্ট কৰা নাই কিয় সিলেক্ট কৰা নাই তাৰো আমাৰ মানে ৰিজনছ আছে আমি খুটি নাটি মাৰি পেলাই গোটেইবিলাক আমি পাৰফৰ্মেন্স চাইছো সকলোৱে এনেকুৱা নহয় যে প্ৰথমখিনি ভাল লগা নাই কাৰণে আমি সকলোকে চোৱা নাই এনেকুৱা কোনো কৰা নাই সকলোৱে গোটেইখিনি কমপ্লিটলি চাই পেলাইহে আমি জাজমেন্ট দিছো আৰু সকলোৱে ইমান ধুনীয়াকে সাপোৰ্ট কৰিছে আৰু আমি ভাবো এটা খুব মানে ভাল ডিসিশন চাগে আমি ল'ব পাৰিছো কাৰণ গোটেইকেইটা এসপেক্ট যেহেতু এইটো মানে যদিও একক অভিনয় প্ৰতিযোগিতা কিন্তু আমি মোবাইলত ৰেকৰ্ড কৰি পঠিয়াব লগা হৈছে যাৰ কাৰণে প্ৰতিযোগীসকলৰ এটা বেলেগ ধৰণৰ এটা টাস্ক তেওঁলোকে মানে ফেচ কৰিবলগীয়া হৈছে আমি এইবোৰ সকলো বস্তু খুটি নাটি মাৰি চাইছো যে একক অভিনয় প্ৰতিযোগিতা হয় মোবাইলত কৰিছে আৰু আমি মানে কন্টেন্টৰ পৰা আদি কৰি এক্সপ্ৰেছনৰ পৰা আদি কৰি ভয়েছৰ পৰা মডুলেশ্যনৰ পৰা এক্সপ্ৰেছনৰ পৰা প্ৰত্যেকটো বস্তু খুটি নাটি চাই পেলাই জাজমেন্ট দিয়াৰ চেষ্টা কৰিছো আৰু খুব ভাল লাগিছে ইমানবিলাক আমাৰ অসমত টেলেণ্ট বহুত আছে এইটো সকলোৱে জানে সংগীতৰ ক্ষেত্ৰতে হওক অভিনয়ৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতে বহুত টেলেণ্ট আছে যিবোৰ এতিয়া ওলাই আহিছে এতিয়া খেলৰে চাওক বা সংগীতৰে চাওক গোটেই মাধ্যমবোৰত আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰ ওলাই আহিছে আৰু অভিনয়ৰ ক্ষেত্ৰতো মানে ব্যতিক্ৰম নহয় খুব ভাল লাগিছে আৰু মই আশা কৰিছো যিসকল মানে প্ৰতিযোগী মই ভাবো অভিনয়টো এনেকুৱা এটা বস্তু যিটো দিনে দিনেটো পলিশ হৈ যায় আমি যিটো পাৰফৰমেন্স দুদিন আগতে কৰিছো দুদিন পিছত চালে আমাৰ নিজৰে পাৰফৰমেন্স আমি বহুত বস্তু লেক কৰো তো এইটো এটা মানে গ্ৰেজুৱেলি প্ৰগ্ৰেছন হোৱা বস্তু আজি যদি আমি বেয়া কৰিছো দ্যাট ডাজন্ট মিন কি ইয়াতে শেষ মই নোৱাৰো কোনো হতাশ হ'ব নালাগে
যিসকলক আমি মানে টপ 3 বা টপ 5 বা টপ 10 আমি সিলেক্ট কৰিছো এইখিনি সময়ত তেওঁলোকে যি মানে পাৰফৰমেন্স দিছে সেই ভিত্তিতহে কৰিছো যিসকল টপ 10ত নাই তেওঁলোকে নাভাবিব যে তেওঁলোক তাৰ কাৰণে যোগ্য নাছিল বা নহয় তো হতাশ হ'ব নালাগে এনেকৈ কাম কৰি গৈ থাকক আৰু আশা কৰিছো আগলৈকে ভাল এনেকুৱা প্ৰতিযোগিতা মানে প্ৰতিযোগিতাৰ অংশীদাৰ হ'বলৈ পাম বুলি আৰু ৰোনাল্ডক ধন্যবাদ ইমান সুন্দৰ এটা প্ৰতিযোগিতাৰ মোক অংশীদাৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ উৰ্মিলা তোমাৰ কথাখিনিয়ে নতুন নতুন যিসকল অভিনয় শিল্পী আছে তেওঁলোকে বহুত অনুপ্ৰাণিত হ'ব বুলি মই ভাবো আৰু শেষত আমাৰ আছে দেৱাশিষ বৰঠাকুৰ আন এজন সন্মানীয় বিচাৰক মই দেৱাশিষৰ মন্তব্য জানিব নমস্কাৰ পাই আছে ন সাউণ্ডটো পাই আছো নমস্কাৰ সকলোকে আচলতে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহৰ মোৰ এইটো প্ৰথম একেবাৰে নতুন অভিজ্ঞতা আৰু মই নিজে এনেকুৱা ধৰণৰ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলোঁ এটা সময়ত আজি ৰনেল্ডাই কোৱাৰ নিচিনাকে কোনোবা এটা কেৰেক্টাৰত মোক মানুহে মৰম কৰাৰ কাৰণে চাগে ৰনেল্ডাই নাজানো এই জেগাখিনিত বহাইছে মই সঁচাকে আৰু সঁচাকে পুনৰ ক'ব খুজিছো মই এইটোৰ যোগ্য কিমান মই নিজে নাজানো কাৰণ ইয়াত যি তিনিজন ব্যক্তি আছে বাকী তিনিজন আমাৰ যি ব্যক্তি আছে সঁচাকৈ খুব তেখেতসকলক শ্ৰদ্ধা কৰো মই নিজে মঞ্জুল দাক লগ পাইছো বলৰাম দাক মই তেখেতৰ অভিনয় চাই সঁচাকৈ মুগ্ধ হৈছো আৰু উৰ্মিলা মহন্তক মই পাৰ্চনেলি লগ পাইছো আৰু মই তেখেতৰ লগত কাম কৰিছো মোৰ খুবেই বেছি শ্ৰদ্ধাৰ অভিনেত্ৰী তেখেত মই আজিলৈকে যিমানত লগ পাইছো অসমত চাগে আজিলৈকে মই ইমান ডাঙৰ নহয় ডাঙৰটো এটা বেলেগ এটা কথা আৰু ভাল অভিনেত্ৰী ইমান ভাল অভিনেত্ৰীৰ লগত মই কাম কৰাৰ অভিজ্ঞতা আছে আচলতে সেইটো মোৰ গৌৰৱৰ কথা আচলতে মই আপোনালোক তিনিজনৰ লগত ইয়াত যে এটা কিবা এটা শ্বেয়াৰ কৰিব পাৰিছো সেয়া মোৰ কাৰণে বহুত প্ৰথম কথা ৱেলকাম মই এটা কথা ক'ব খুজিছো মই মোৰ এইফালৰ পৰা লাষ্ট ইয়াৰো মোক এই কম্পিটিশ্যনখনত ৰনেল্ডাই এজ এ জাজ মোক ফোন কৰিছিল মই তেতিয়া ৰনেল্ডাৰ মনত আছে চাগে মই তেতিয়া কৈছিলো ৰনেল্ডা মই জাজ হ'ব পৰাৰ কেপাচিটি মোৰ এতিয়ালৈকে হোৱা নাই মই নোৱাৰো আৰু চিৰিয়াছলি এইবাৰ কিনো মোৰ দুঃসাহস হ'ল আও মৰণে মৰিব গলো এই তিনিজন মানুহৰ লগত বা ইমানখিনি প্ৰতিযোগীৰ লগত মই কি কাৰণেনো জানো মই ইয়েছ কৰিলো নাজানো কিন্তু মাজত মই ৰনেল্ডাক ফোন কৰিছো ৰনেল্ডা মই নোৱাৰো দেই ইমান ভাল প্ৰতিযোগী আচৰিত কথা ইমান ভাল আমাৰ অসমত ভাল অভিনেতা অভিনেত্ৰী যে আছে ইমান ডাঙৰ প্ৰতিভা যে আমি যে পাবলৈ গৈ আছো চিৰিয়াছলি এইটো বহুত ডাঙৰ কথা মই গৌৰৱান্বিত যে আমাৰ অসমত চিৰিয়াছলি আপোনালোকে ভালকে জানে যে নৰ্থ ইষ্ট কিমান আগবঢ়া আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত তো এই সকলেইটো আগবঢ়াই লৈ যাব লাগিব তো মই মঞ্জুল দাই মোক দুদিন ফোন কৰিলে তোমাৰ হ'লনে মই একচুৱেলি কেইবাদিনো চালো মই কৰিব নোৱাৰিছো তথাপিতো শেহতীয়াকে মই 10জন নহয় 12জনৰ সিলেক্ট কৰি মঞ্জুল দালৈ পঠিয়াইছো মঞ্জুল দাক মই কৈছো যে মঞ্জুল দা এইটো আপুনি 12জনৰ পৰা যিখিনি বাছে আপুনি মোক যেনেকে বিচাৰে আপুনি বস্তুটো তাৰ পৰাই উলিয়াব লাগিব অভিজ্ঞতা সম্পন্ন ব্যক্তি হিচাপে মঞ্জুল দাই হওক বলৰাম দাই হওক উৰ্মিলা মহন্তই হওক তেখেতসকলক মই মোৰ ফালৰ পৰা সেই দায়িত্ব অৰ্পণ কৰিলো যিহেতু মই একেবাৰে কনিষ্ঠ এই ক্ষেত্ৰত সেই অভিজ্ঞতাও মোৰ ওচৰত নাই সঁচাকে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ ওচৰত মই এইখিনি ব্যক্ত কৰিছো কিন্তু আপোনালোক প্ৰত্যেকৰে যি প্ৰতিভা আছে সেই প্ৰতিভা কেৱল এই অনলাইন কম্পিটিশ্যনটোতে সীমাবদ্ধ কেতিয়াও নহয় অনলাইন কম্পিটিশ্যনত অভিনয়ৰ সীমাবদ্ধতা হ'বই নোৱাৰে
কাৰণ চবৰে ওচৰত এটা স্মাৰ্টফোন নাথাকে মই জানো বহুত টেলেন্টেড মানুহৰ হাততো হয়তো স্মাৰ্টফোন নাথাকিব পাৰে কিন্তু আমি তাক আগুৱাই লৈ যাম ডেফিনেটলি মই কি পাৰো মই অসমত মইনো কি তথাপিতো আপোনালোকৰ যিখিনি দেখিছো যেনেকে দেখিছো মই শিকিছো আপোনালোকৰ পৰা আচলতে মই আৰু যিকেইজন মহান আমাৰ ওচৰত ব্যক্তি আছে সঁচাকে কৈছো খুব শ্ৰদ্ধাৰ তেখেতসকলে আপোনালোকক পথ দেখুৱাব বাট দেখুৱাব তেখেতসকলৰ লগতহে মই মোৰ এই যি জাজমেণ্ট আগবঢ়াইছো আৰু আপোনালোকে তাক একদম একাগ্ৰতাৰে নিষ্ঠাৰে আদৰি ল'ব এইটো নাভাবিব যে মই নাপালো কি হ'ল মই পালো বহুত হৈ গ'ল এইটো কেতিয়াও হ'ব নোৱাৰে তুমি পালা বহুত কৰিবলগীয়া আছে তুমি নাপালা তাতকৈ বেছি কৰিবলগীয়া আছে সো মই ক'ব কৈছো যিখিনি কথা পাতি যিখিনি সিলেক্ট কৰিছো টপ 10 হওক বা টপ 5 হওক টপ 3 হওক সেইখিনি মঞ্জুল দা বলৰাম দা আৰু উৰ্মিলা বাই আগলৈ আগবঢ়াই লৈ যাব বহুত বহুত ধন্যবাদ দেৱাশিষ বিশেষকৈ মই এটা কথা কওঁ দেৱাশিষক যে তুমি অভিজ্ঞতা নাই বুলি নকবা এইকাৰণে যিহেতু তুমি সৰুৰ পৰা নাটক কৰি আছা কি বস্তু তুমি জানা তাৰপিছত তুমি ধাৰাবাহিকত কাম কৰিছা চিনেমাত কাম কৰিছা সবে আকৌ মোক আকৌ বহু বছৰৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনি সবে নাজানে যে সেইটো কাৰণে মই মানে ক'ৰবাত মূলতে সীমাবদ্ধ হৈ গৈছো মই লগত তুমি যে কাম কৰি আছা আমি কাম কৰিছো সেইখিনি জানো Okay. Thank you. বাৰু ঠিক আছে বহুত বহুত ধন্যবাদ দেৱাশিষ আৰু মই এই মুহূৰ্ততে আকৌ এটা কথা জানিব বিচাৰিম সকলোৰ পৰা নহয় মই বিশেষকৈ এই বিষয়টো জানিব বিচাৰিম মঞ্জুল দা নহয় উৰ্মিলা আৰু বলৰামৰ পৰা যিহেতু বলৰাম নেশ্যনেল স্কুল অফ ড্ৰামা পৰা পাছ আউট হৈ আহিছে অভিনয় শিকি আহিছে উৰ্মিলা FTI পৰা অভিনয় শিকি আহিছে যিসকল এতিয়া আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে কি ক'লে মঞ্জুল দা মঞ্জুল দা yes exactly এই কথাটো মই কিবা কাৰণত ওলাই গৈছে মোৰ মুখৰ পৰা বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত বলৰাম আৰু উৰ্মিলাই এখন অনুষ্ঠানৰ পৰা পাছ কৰি আহিছা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তো মই এই যিসকল প্ৰতিযোগীয়ে অভিনয় কৰিলে সেই প্ৰতিযোগীসকলক অভিনয় সম্পৰ্ক কিবা এটা ধাৰণা দিব পাৰিবা নেকি প্ৰথমতে মই উৰ্মিলাকে সুধিছো যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি পুৰস্কাৰ পাইছে সক্ষম হৈছে তেওঁলোকৰ বাহিৰেও যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকেও যথেষ্ট ভাল কৰিছে যদি এটা কিবা এটা টিপছ এটা যদি দিব পাৰা তেওঁলোকৰ হয়তো তেওঁলোক উপকৃত হ'ব ইতিমধ্যে মই কৈছো অভিনয়টো এটা মানে কন্টিনিউয়াস প্ৰসেস হয় আৰু অভিনয় বুলি কোৱাৰ লগে লগে একচন ৰিয়াকচন ক্ৰিয়া প্ৰতিক্ৰিয়া নহয় জানো যিটো টেক্সট আমি ল'ম অভিনয়ৰ কাৰণে বাছি ল'ম এতিয়া একক অভিনয় প্ৰতিযোগিতা যিহেতু ধৰক মই একক অভিনয়ৰ এক্সাম্পল এটা দিছো আমি যদি এটা টেক্সট লৈছো কিবা সেইখিনি কথা কিয় কৈ আছো কাৰ আগত কৈছো আৰু স্থান কাল পাত্ৰ সেইবোৰ সব বস্তু বিচাৰ কৰি ল'ব লাগিব আৰু এতিয়া যিহেতু এটা এনেকুৱা এটা সময়ত আমি উপস্থিত হৈছো যে আমি এটা ৰিয়েলিষ্টিক যিটো কয় বা নেচাৰেল ৱে অফ এক্টিং যিটো কোৱা হয় সেই বস্তুটোত মানে গুৰুত্ব দিব লাগিব কাৰণ এইটো সময়ৰ আহ্বান হয় যদিও নাটক বুলি কওঁ কিন্তু নাটকীয়তাও বহুত মানে অভিনয়ৰ ক্ষেত্ৰত কৈছো দেই অভিনয়ৰ ক্ষেত্ৰত সোধাৰ কাৰণে নাটকীয়তা বহুতখিনি আজিকালি মানে যিটো আমি কওঁ নেচাৰেল অভিনয় কৰিবলৈ যাওঁতে এনেকুৱা নহয় যে যিকেইটা ডাইলগ আছে সেইকেইটা কৈ দিলে অভিনয়খিনি হৈ যাব এটা টেক্সট আমি পোৱাৰ লগে লগে তাৰ বিগিনিং মিডিল আৰু এণ্ড এটা সদায় থাকে যদি আমি আহাৰ মাহৰ এদিনৰ পৰা যদি মল্লিকাৰ আমি মনোলগটো লওঁ শেষৰ পিনে এই মনোলগটোত কিন্তু মল্লিকাই যে যিখিনি জাৰ্নি তাই ভুগি আহিছে যিখিনি ঘাত প্ৰতিঘাত সহ্য কৰি আহিছে সেইখিনি কিন্তু চৰিত্ৰটোৱে জানিব লাগিব বুজিব লাগিব আৰু এক্সপিৰিয়েঞ্চ কৰিব লাগিব আৰু সেই এক্সপিৰিয়েঞ্চটো এই লাষ্টৰ যিখিনি মনোলগটো তেওঁ গাব সেইটো প্ৰতিফলিত হ'ব লাগিব বহু ক্ষেত্ৰত এনেকুৱা হৈছে যে মনোলগটো কৰিছে ঠিকেই কিছুমানৰ মানে এটা একঘেয়ামি হৈ গৈছে
একঘেয়ামি কেতিয়াও হ'ব নোৱাৰে, কাৰণ আমাৰ যিবিলাক ইমোশনছ আছে সেইবোৰ একঘেয়ামি নহয়, ইমোশনছ বিলাকৰ ডিফাৰেণ্ট ফ্লেভাৰ থাকে নহয় জানো। এতিয়া কান্দনটোক যদি আমি লওঁ, কান্দন আমি মানে বেছি ফূৰ্তি হলেও আমাৰ কান্দন ওলাই, আমাৰ বেছি খং উঠিলেও কান্দন ওলাই, আমাৰ দুখ লাগিলেও কান্দন ওলাই। কিন্তু মেইন ৰিজনটো চাই পেলাইহে আমাৰ এক্সপ্ৰেছনটো ডিচাইড হ'ব। কাৰণ মই ভাবো যে যিবিলাক আমাৰ অনুভৱ আছে, অনুভূতি আছে, বা যিবিলাক আমি ইমোশনছ বুলি কওঁ, সেইটো ইটোৰ লগত সিটো সংপৃক্ত হৈ থাকে, আৰু সেইটো ডিফাইন হ'ব সেইখিনি সময়ত সেই কোনটো ইমোশন ডিমাণ্ড কৰিছে। মই যদি খঙত আছো, চকু পানী যদি ওলাইছে, তাৰ এক্সপ্ৰেছনটো টোটেলি ডিফাৰেণ্ট হ'ব। এইবোৰ আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব। চৰিত্ৰটো আমি বুজি পাব লাগিব। চৰিত্ৰটোৱে যদি কিবা ক'বলৈ গৈছে, কিয় ক'বলৈ গৈছে, কাক ক'বলৈ গৈছে, কেতিয়া ক'বলৈ গৈছে, যিটোক আমি ডিটেইল বা বেকগ্ৰাউণ্ড ৱৰ্ক বুলি কওঁ, সেইবোৰ মানে কাম আমি কেৰেক্টাৰ এনালাইচিছ কৰিব লাগিব। কাহিনীটো ক'ৰ পৰা ক'লৈকে আহিছে, গোটেইখিনি মানে বেকগ্ৰাউণ্ডটো আমি ষ্টাডি কৰি ল'ব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব। এনেকুৱা নহয় যে মনোলগ কাৰণে অকল মনোলগখিনি আৰম্ভণিৰ পৰা শেষলৈকে আমি গাই গ'লো। তাৰ বেক ষ্টৰীত একচুৱেলি গোটেই নাটকখনেই থাকে, গোটেই নাটকখনৰ ৰিফ্লেকশ্যন এটা হ'ব, য'ৰ পৰা আমি মনোলগটো ল'ম। তাৰ আগৰ কাহিনীখিনি আমি জনাটো বহুত উচিত, আৰু তাৰ ঘাত প্ৰতিঘাতখিনিও সেই মনোলগটোত প্ৰতিফলিত হোৱাটো বহুতেই মানে জৰুৰী অভিনয়ৰ ক্ষেত্ৰত। আৰু অভিনয়ৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে এক্সপিৰিয়েঞ্চ, অবজাৰ্ভেশ্যন। আমি যিমান এক্সপিৰিয়েঞ্চ কৰিম, যিমান অবজাৰ্ভ কৰিম, সিমানে আমি মেটেৰিয়েল বিলাক আমাক গোট খাব নহয় জানো। আমাৰ অভিনয়ৰ এতিয়া আমি যদি আৰ্টিষ্ট হয় বা আমি চিত্ৰকৰ হয়, আমাৰ ৰংখিনি বেলেগ বেলেগ ৰং নহয় জানো। অভিনেতাৰ কাৰণে যিবিলাক আমাৰ ইমোশন হয় সেইবিলাক বেলেগ ৰং। আমি এটা চৰিত্ৰ, এটা পেইন্টিং যদি কৰিবলৈ যাওঁ, সেই মানে ইমোশনছ বিলাকৰ বেলেগ বেলেগ ৰং বিলাক আনি পেলাই আমি তাত তুলিকাৰ মানে সেই কেৰেক্টাৰটো আমি পোৰ্ট্ৰে কৰিব লাগিব, তেতিয়া তাত ভেৰিয়েশ্যন আহিব নহয় জানো। এনেকে আমি মানে কেৰেক্টাৰ এটাৰ ওপৰত হওক বা মনোলগৰ ওপৰত হওক কাম কৰিব লাগিব। যদি আমি চিনেমা কৰিবলৈ যাওঁ, তেতিয়া প্ৰচেছটো আৰু ফাষ্ট হৈ যায়। কাৰণ চিনেমা কৰাৰ লগে লগে বা এখন যদি পূৰ্ণাংগ নাটক কৰো, তেতিয়াও আমাৰ প্ৰচেছটো বেলেগ হৈ যাব। কাৰণ মোৰ চৰিত্ৰটোৰ বিষয়ে মোতকে বেলেগ চৰিত্ৰবিলাকে বেছিকে ক'ব। কিছুমানে নিজৰ পাৰ্টটো পঢ়ি পেলাই থৈ দিয়ে, তেনেকে নহয়, গোটেই নাটকখন পঢ়িব লাগিব। মোৰ চৰিত্ৰটোৰ বিষয়ে কোনে কোনে কি কৈছে সেইটো মই জানিব লাগিব নহয় জানো। বা মই বেলেগ চৰিত্ৰৰ কাৰণে কি কৈছো, তাৰ লগতে আমাৰ চৰিত্ৰবিলাকৰ সম্পৰ্কবিলাক আহিব, ষ্টেটাছ আহিব। এইবোৰ মানে এটা বিশাল প্ৰক্ৰিয়া হয়, বিশাল প্ৰচেছ এটা হয়, আৰু এইটো খুবেই পাৰ্চনেল প্ৰচেছ বুলি মই ভাবো। আমি নিজে সেই বাৰীকিবিলাক মানে আমি বিচাৰি উলিয়াব পাৰিব লাগিব, বুজিব লাগিব। তাৰ কাৰণে আমাৰ আণ্ডাৰষ্টেণ্ডিং লাগিব, পঢ়িব লাগিব, বহুত এক্সপিৰিয়েঞ্চ কৰিব লাগিব, চিনেমা চাব লাগিব, নাটক চাব লাগিব, গান শুনিব লাগিব নহয় জানো। থুলমূলকে এইখিনিয়ে আৰু মানে অভিনয়টো এটা বিশাল মানে এটা চেপ্টাৰ হয়, এটা বিশাল চেপ্টাৰ এটা হয়। মানে ঠিক আছে, যিমান গভীৰলৈ গৈ থাকিম আমি গৈয়ে থাকিম। উৰ্মিলাই বৰ ধুনীয়া কথা ক'লে, যিখিনি আমাৰ খুব বেছি প্ৰয়োজনীয়। মই বলৰামক এইখিনি কথাই সুধিবলগীয়া আছিলে, কিন্তু মই অকণমান চেঞ্জ কৰি দিছো। যে এতিয়া আমি দেখা পাইছো আমাৰ যিটো মনোয়েক কম্পিটিশ্যন হৈছিলে, কম্পিটিশ্যনত বহুতে খুব বেছি নেচাৰেল, যিটো উৰ্মিলাই কৈছে, খুব বেছি নেচাৰেল এক্টিং কৰিছে, যাৰ কাৰণে তোমালোকেও মানে ভাবিবলৈ বাধ্য হৈছা, বা ইমান ধুনীয়া কাম কৰিব পাৰে। কিন্তু তাৰ মাজতে দেখিছো বহু প্ৰতিযোগীয়ে, যিটো মানে সত্য কথা এইটো, যে তেওঁলোকে খুব বেছি লাউড অভিনয় কৰিছে, খুব লাউড এক্টিং কৰিছে। যিহেতু পৰিৱৰ্তন, যে যেনেকে সকলো বস্তু পৰিৱৰ্তন হৈছে, তেনেকে অভিনয়ো পৰিৱৰ্তন হৈছে। আগৰ দিনত ধৰি লওক আমি যেনেধৰণে অভিনয় কৰিছিলো, আমি গ্ৰেজুৱেলি দেখি আছো যে চেঞ্জ হৈ গৈছে। বহু অভিনেতাই এক্সপেৰিমেণ্ট কৰিছে, বহুতে এক্সপেৰিমেণ্ট কৰি এক্টিংটো এটা বেলেগ লেভেললৈ লৈ গৈছে। এই সম্পৰ্কে তুমি কি কবা? আমাৰ এইসকল প্ৰতিযোগীকে আৰু প্ৰায়খিনি কথা উৰ্মিলাই বুজালেই, মানে অলমষ্ট কথা কভাৰ কৰিছে তাই। আৰু তুমিও খুব ধুনীয়াকে ক'লা কথাখিনি, যে আমি এটা পক্ষত খুব মানে জোৰ দিছো, স্পেচিয়েলি মই আৰু উৰ্মিলাই, কাৰণ আমি অভিনয় পইণ্ট অফ ভিউত বেছি চাইছো। আমাৰ মঞ্জুলাইও আমাক হেল্প কৰিছে বা দেৱাশিষেও হেল্প কৰিছে। কিন্তু মই আৰু উৰ্মিলাই এটা কথাত খুব জোৰ দিছো, যে চোৱা, যেনেকে তুমি ক'লা যে পেটাৰ্ণ অফ এক্টিং বহুত চেঞ্জ হৈছে আগতকে। ষ্টাইলাইজ এক্টিঙৰ পৰা ৰিয়েলিজমত আহিল, ৰিয়েলিজমৰ পৰা নেচাৰেলিজমত আহিল। চ' এই মানে ষ্টাইলাইজেশ্যনৰ পৰা যিটো ৰিয়েলিজমলৈকে ট্ৰান্সফৰ্মেশ্যন, বা ৰিয়েলিজমৰ পৰা নেচাৰেলিজমলৈকে যিটো ট্ৰান্সফৰ্মেশ্যন,
তাত বহুত কথা সোমাই থাকে, তাত ক্যাজুয়ালনেসও আহি যায়। তো বহুতে ন্যাচারালিজমৰ নামত ক্যাজুয়ালও হৈ যায় পঢ়া সময়। এইটো বস্তু বিৰাট মাইনুট এটা ডিটেইল আছে, সেইটো চাব লাগিব যে মানে বেছি ন্যাচাৰাল কৰিবলৈ গৈ বেছি ক্যাজুয়ালটো হৈ যায়। ইয়াৰ বস্তু আছে তোমাৰ প্ৰথম কথাটো হ'ল টেক্সট। এতিয়া তাৰমানে টেক্সট বস্তুটো হিৰো, বাকি বাদ দিয়া মেইন হ'ল টেক্সট। আমি যেতিয়া এজন অভিনেতাই টেক্সটটো উঠাও, টেক্সটটোৰ লগত আমি বহুত বস্তু সাঙুৰি লওঁ। আমাৰ ইন্টেনশন টেক্সটটোৰ প্ৰতি, তাৰ বেকগ্ৰাউণ্ড যিখিনি আমাৰ উৰ্মিলাই ক'লে, তাৰপিছত ৱে অফ এপ্ৰোচ, মানে সেই টেক্সটটোত আমি এতিয়া মই শকুনিৰ প্ৰতিশোধ বহুতে কৰিছে, মানে মই দেখিছো 2-3জন মান কেণ্ডিডেট কৰিছে। মই এইটো ক'ব বিচাৰো যে মই যিটো শকুনিৰ প্ৰতিশোধ মই শকুনিক দেখি আহিছো, মই যদি সেইটোক নেদেখি মই কিবা এটা বেলেগ এপ্ৰোচ পালো হয় ৰিয়েলিজমত, হয়তো মই সাৰপ্ৰাইজ হলো। তাৰে ভিতৰত এটা সৰুজনো আছিল, তাক মই মানে একো ভুল নকওঁ, কাৰণ তেওঁ যিটো বয়সত সেইটো কেৰেক্টাৰ কৰিছে, তেওঁ এতিয়া শিকিবলৈ বহুত আছে, ভাবিবলৈ বহুত আছে, এক্সপিৰিয়েঞ্চ বহুত কৰিব আছে। যেনেকে উৰ্মিলাই ক'লে বয়স আৰু এক্সপিৰিয়েঞ্চৰ লগত তোমাৰ কামবিলাকৰ ডেফিনেশ্যন বিলাক চেঞ্জ হৈ গৈ থাকে, ৰাইট? সো আমি আমাৰ এক্সপিৰিয়েঞ্চৰ পৰাই আমি অভিনয় বিলাকো আমি আমাৰ ৰিফাইন কৰি গৈ থাকো। সেইকাৰণে কৈছো যদি এজন 30 বছৰীয়া কেণ্ডিডেট এজনে এজন 30 বছৰীয়া কেণ্ডিডেট এজনে একেধৰণে এক্টিং কৰে, তাতে মই অলপ দুমোজাত পৰিম যে কাক চিলেক্ট কৰো। কিন্তু যদি একে বয়সৰ দুইজনে এটাই অকনমান লাউড কৰি দিয়ে, এটাই খুব নেচাৰেল কৰে, মই নেচাৰেল জনক ৰাখিবলৈ বাধ্য হম। কাৰণ বয়সটো সেম, কিন্তু মানে মাইণ্ডটো, মানে যিটো এক্টিঙক লৈ তাৰ ক্লিয়াৰিফিকেশ্যন, সেইটো সেম বয়সৰ ল'ৰাজনতকে অলপ বেছি আগুৱাই গৈছে। সো আই হেভ টু চিলেক্ট হিম। তো মই তাত তাৰমানে দুজনৰ বয়স সেম, কিন্তু ৱে অফ প্ৰচেছ যিটো নেচাৰেলিজমৰ প্ৰতি বা ৰিয়েলিজমৰ প্ৰতি তাৰ কাৰ বেছি এলাৰ্টনেছ বেছি, সেইটো মই অলপ কনচিডাৰ কৰিবই লাগিব হয়তো। আৰু যিজনে চিলেক্ট হোৱা নাই, তেওঁ কিয় চিলেক্ট হোৱা নাই সেইটোৰ বিষয়ে যদি ভাবে বা অন্য প্ৰতিযোগীবিলাকক চাই, তেতিয়াহ'লে গম পাব যে তেওঁলোকে সেম বয়সৰে কণ্টেষ্টেণ্ট বিলাকে কিমান মেচুৰিটিৰে কাম কৰিছে। আৰু সঁচা ক'বলৈ গ'লে এতিয়া এইটো খুব হাই টাইম, চ' খুব এলাৰ্ট হোৱা দৰকাৰ। কাৰণ আমি যদি সকলোৰ লগত এভাৰেজ হৈ থাকো, তেতিয়া তাৰমানে আমাক কোনো কনচিডাৰ নকৰি। গতিকে বি এলাৰ্ট। মানে মই সকলো প্ৰতিযোগীক কম, খুব চিনেমা চোৱা, খুব নাটক পঢ়া, খুব নাটক চোৱা, এইবিলাক প্ৰেক্টিচ যাতে সদায় কৰি থাকে। আৰু যিটো বস্তু ভাল, সেইটো বস্তু যাতে ভাল ক'বলৈ সাহস থাকে চবৰে। মানে নিজৰ ইগ'টো তলত ৰাখি কোনোবাই যদি ভাল কাম কৰিছে, তাক চাওক, তাক শিকক, তাৰ পৰা ভাল বস্তুটো লওক, তাত কোনো বেয়া নাই। গতিকে এই প্ৰতিযোগী 60জন প্ৰতিযোগীক যদি সকলো প্ৰতিযোগীয়ে চাই নহয়, মোৰ মতে সেইটো এটা লাৰ্ণিং প্ৰচেছ হ'ব সকলোৰ বাবে। চ' দেটছ ইট। আৰু ৰিয়েলি খুব টাফ আছিল, কাৰণ বহুতে খুব ভাল কাম কৰি আছে। মই সিহঁতক বহুত আগত ভাল কাম কৰাটো বিচাৰো, আৰু মই চাব বিচাৰো তেওঁলোকে যাতে আৰু আগুৱাই যায়। বহুত ধন্যবাদ বড়ো, খুব সুন্দৰ কথা ক'লা। এইবাৰ মই মঞ্জুলাৰ ওচৰলৈ আহিব বিচাৰিছো, বেছি দেৰি নকৰো, আমি আৰু দীঘলীয়া নকৰো, মঞ্জুলাৰ ওচৰলৈ আহিবলৈ বিচাৰিছো। মঞ্জুলাক মই এটা কথা জানিব বিচাৰিছো, যে ছবি পৰিচালক হিচাপে চিনেমা আপুনি পৰিচালনা কৰিছে, তো আপুনি সদায় বিষয়বস্তুৰ ওপৰত, কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ে। যেনেকে অভিনয়ৰ ওপৰত যেনেকে গুৰুত্ব দিয়ে, তেনেকে কণ্টেণ্টৰ ওপৰতো গুৰুত্ব দিয়ে। এতিয়া আমাৰ বহু প্ৰতিযোগীক দেখা পাইছো, খুব ধুনীয়া বিষয়বস্তু লৈছে, খুব ধুনীয়া বিষয়বস্তু, তাত নতুনত্ব আছে। আমি যেতিয়া চাই থাকো নহয়, বা আমি নিজে ভাবিবলৈ বাধ্য, ইমান ধুনীয়া বিষয়বস্তু তেওঁলোকে কেনেকে চিন্তা কৰি উলিয়াইছে। আৰু কিছুমান প্ৰতিযোগী আছে যিটো অপ্ৰিয় সত্য, তেওঁলোকে অতীজৰ পুৰণা কিবা বিষয়বস্তুটাকে লৈ আছে, বা যিটো আমি খুব কমন, খুব সদায় দেখি থকা, তাত নতুনত্ব একো নাই, তেনেকুৱা প্ৰতিযোগীবোৰৰ বিষয়বস্তু পাইছো। গতিকে আমি সদায় তেনেকুৱা বিষয়বস্তু হ'ব লাগে যিটোক আমাৰ নতুনত্বক মানে আগুৱাই লৈ যায়, তেনেকুৱা হ'ব লাগে বুলি মই ভাবো। এতিয়া মঞ্জুলাই কি বুলি ভাবে? মই এই প্ৰতিযোগিতাটোত যিবিলাক বিষয়বস্তু দেখিছো, খুব ভাল দেখিছো। প্ৰত্যেকে
যিবিলাকে বিষয়বস্তু বাছি লৈছে বিষয়বস্তুবিলাক তেওঁলোকে প্ৰতিজনে ভাল দেখিছো আমি কথাও পাতিছো বলৰাম উৰ্মিলা দেৱাশিসৰ লগত কথাও পাতিছো যে বিষয়বস্তুবিলাক খুব ধুনীয়াকে লৈছে কিন্তু সেই বিষয়বস্তুটো ললেই নহব তাক কেনেকে এক্সিকিউট কৰিব লাগে বা কেনেকে ধৰণে এক্সিকিউট কৰিব লগা হয় তো গতিকে সেইটো বেছি ইম্পৰ্টেণ্ট কথা আৰু মই এতিয়া উৰ্মিলা আৰু বলৰামে কৈ গৈছে যে কেনেকে নেচাৰেলিজিমত কেনেকে এক্টিং কৰিব লাগে এতিয়া সদ্যহতে আমাৰ যিটো এক্টিং প্ৰচেছ চলি আছে সকলোতে গোটেই বিশ্বত যিটো চলি আছে তো সেই আমাৰ ইয়াত বহুত কেইজন নেচাৰেলিজিম কাম কৰিছে কিন্তু এটা কথা ভাবিব লাগে মই এটা কথা তেওঁলোকক আৰু এটা মই প্লাছ কৰি দিওঁ যে যিকোনো বিষয়বস্তু এটা লৈ যেতিয়া কিবা এটা কাম কৰা হয় যিকোনো এটা কেৰেক্টাৰ কৰা হয় বিশ্বাসযোগ্যতা হ'ব লাগে আমি আমাৰ বিশ্বাস হৈ যাব লাগে যে সেই কেৰেক্টাৰটো যে সেই মানুহ সেই কেৰেক্টাৰটোৱে কৰিছে যিকোনো চৰিত্ৰ কৰিবলৈ হলে প্ৰথমতে আমাক লাগিব যে বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতাটো আমি অডিয়েন্সক বা যিজনে চাব আমি যিজনে কৰিব আৰু যিজনে চাব সেই চোৱা ব্যক্তিজনে সেই কেৰেক্টাৰটোৰ বিশ্বাসযোগ্যতা পাব লাগিব তেতিয়াহে সেই কেৰেক্টাৰটোৰ পৰা যিখিনি ক'বলগীয়া আছে সেই কেৰেক্টাৰটোৱে কোৱাৰ নিচিনা লাগিব বা সেই চৰিত্ৰটো ফুটোৱা নিচিনা লাগিব নহলে বিশ্বাসযোগ্যতা যদি নহয় তেতিয়াহলে আমি কৰিছে কিবা এটা আৰু বিষয়বস্তু গৈছে কৰবাত আৰু কৰিছে কিবা এটা তেনেকুৱা ধৰণৰ লাগি থাকিব তো গতিকে প্ৰথমতে নিজকে চাব লাগে নিজে কৰি এটা যিকোনো এটা চৰিত্ৰ যেতিয়া বিষয়বস্তুৰ সৈতে এটা স্ক্ৰিপ্ট বনাই লৈ যেতিয়া কৰিব তেতিয়া নিজৰ খুব ওচৰৰ এজন ব্যক্তিক বা ওচৰৰ বন্ধু বা যোনেই নাথাকক লাগিলে তেখেতৰ আগত যেতিয়া পাৰফৰ্মেন্স কৰিব তেখেতক সুধি ল'ব যে মোৰ এইটো বিশ্বাসযোগ্যতা হৈছে নে মই চৰিত্ৰটো মানে সেইটো এটা খুব এটা মই নিজে কৰি চাওঁ বা চাই মই উপলব্ধি কৰি চাওঁ যে সেই প্ৰচেছটো মই নিজৰ হয়তো খটুৱাও গতিকে আপোনালোকে তেনেকৈ হয়তো খটুৱালে চাগে আৰু অলপ আপোনালোকক সহায় হ'ব কিন্তু এই প্ৰতিযোগিতাটোত মই যিবিলাক পাৰ্টিচিপেণ্টক মই দেখিলো পাৰফৰ্মেন্স খুব ভাল আৰু আমাৰ মাজত খুব এটা যথেষ্ট কথা হৈছিলে উৰ্মিলা আৰু বলৰামৰ লগত যে আমি কোনজন প্ৰাৰ্থীক কেনেকে ৰাখিব পাৰো আৰু মোৰ আটাইতকৈ ভাল লগা এগৰাকী প্ৰাৰ্থী আছিলে বিদ্যা ভাৰতী বুলি মই এতিয়া আমাৰ সকলোৰে আছিলে বিদ্যা ভাৰতী বুলি কিন্তু এটা আনফৰ্চুনেট মানে তেখেতৰ মানে আমাৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছিলে কমিটিৰ ফালৰ পৰা যে 4ৰ পৰা টাইমিং প্ৰব্লেমটো 4ৰ পৰা 7 মিনিটৰ ভিতৰত এটা এক্ট হ'ব লাগে আৰু সেই এক্টটোৰ কাৰণে তেখেতৰ এক্টটো হৈছিল 9 মিনিট 42 ছেকেণ্ড তো গতিকে আমি খুব বিচাৰিও আমি তেখেতটো খুব হয়তো 1 নম্বৰ বা 2 নম্বৰ তেখেতে স্থান পালেহেঁতেন আমাৰ মতে সকলোৰে মতে তেখেতে সেইটো 7 বা 9 মিনিটৰ টাইমিংটো বেছি হোৱাৰ কাৰণে আমি তেওঁক টপ 10তো ৰাখিব নোৱাৰিলো যিহেতু এটা ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে তো গতিকে তেখেতক আমি যিমান ইচ্ছা কৰিলো আমি দিব নোৱাৰো কিন্তু তথাপিও মোৰ ফালৰ পৰা মই ইমানেই ভাল পালো এখন মোৰ তৃতীয়খন ছবিৰ কাম কৰি আছো বৰ্তমান স্ক্ৰিপ্টৰ পৰ্যায়তে আছে তো গতিকে মোৰ এটা কেৰেক্টাৰটোত মই এই বিদ্যা ভাৰতী ছোৱালীজনীক ৰাখিম বুলি ইয়াতে আপোনালোকৰ জৰিয়তে হয়তো বিচাৰে সেইটো পিছৰ কথা কিন্তু তথাপিও মই যে কাম কৰিব বিচাৰিম মই এটা সৰু কেৰেক্টাৰ এটা খুব মেজৰ কেৰেক্টাৰ এটা মই বিচাৰিম তেখেতক মোৰ চিনেমাত কাম কৰিবলৈ সেইটো এটা ঘোষণা কৰা হ'ল আজি মই ভাল পাইছো তেখেতক আৰু সেকেন্ডলি যিবিলাক এতিয়াও মোৰ বহুত কন্টেস্টেন্ট আছে যিবিলাকৰ লগত মই মোৰ চিনেমাত কাম কৰিব বিচাৰিম
যদি ভৱিষ্যতে কোনোবা চৰিত্ৰৰ লগত মই মিল দেখা পাওঁ তেতিয়াহ'লে মই নিশ্চয় তেখেতলোকৰ লগত ভৱিষ্যতে কাম কৰিবলৈ বা মাতিবলৈ মই আগ্ৰহ প্ৰকাশ কৰিম আৰু এইখিনিতে কলাজৰ কাৰণে যে মই এগৰাকী মোৰ চিনেমাৰ কাৰণে এগৰাকী সদস্য পালো তাৰ কাৰণে মই কলাজক সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো আৰু উৰ্মিলা বলৰাম বহুত ধন্যবাদ উৰ্মিলা আৰু বলৰামে যথেষ্ট কাম কৰিছে তেখেতলোকে বহুত ডাঙৰ এক্টৰৰ লগত কাম কৰিছে তেখেতৰ ডাঙৰ ফিল্ডখন দেখিছে ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মানুহবিলাকৰ লগত তেখেতলোকে কেনেকে কাম কৰে কেনেকে তেওঁলোকে প্ৰশিক্ষণ লয় আৰু তেখেতলোকৰ প্ৰশিক্ষণ প্ৰাপ্ত এক্টৰ গতিকে তেখেতলোকৰ লগত ইয়াৰ জৰিয়তে তোমালোকে শিকিবলৈ যত্ন কৰিবা যিবিলাক নতুন শিকাৰু এতিয়া তোমালোকে কাম কৰিবলৈ আৰম্ভ কৰিছা তেখেতলোকক পাৰ্সোনেলিও তেখেতলোকৰ তোমালোকৰ যদি কিবা তেখেতলোক খুব ভাল মই দুইগৰাকীৰ লগতে কাম কৰিছো গতিকে কিবা যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে এক্টিঙৰ ক্ষেত্ৰত যদি তোমালোকে আগুৱাবলৈ বিচাৰা তেতিয়াহ'লে বলৰাম বা উৰ্মিলাক নিশ্চয় তোমালোকে কিবা মেছেজ কৰিবা হয়তো কিবা জানিব বিচাৰিলে তেখেতলোকে নিশ্চয় তোমালোকক কিবা হেল্প কৰিব যেন মোৰ অনুভৱ হয় আৰু বাকি দেৱাশিষটো আমাৰ গোটেই অসমৰে সকলোৰে ফেমাছ আমাৰ ব্যক্তি গতিকে দেৱাশিষৰ আমাৰ লগত যিখিনি হেৰি দিলে আমাক সহায় দিলে এই বিচাৰ প্ৰক্ৰিয়া গতিকে দেৱাশিষলৈ আৰু বাকি গোটেইকেইজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছো প্ৰথমতে মই বলৰামৰ ওচৰলৈ যাওঁ বলৰাম তুমি শেষৰ বিচাৰকৰ যি বিশেষ বঁটা লাভ কৰিছে উদগনিমূলক বঁটা লাভ কৰিছে তেখেতৰ নামটো তুমি ঘোষণা কৰি দিয়া মই প্ৰথমতে এইটো কম যে যিটো আমাৰ এজ গ্ৰুপ ৰখা হৈছিল তাত এটা প্ৰব্লেম আছিল যে কিছুমান সৰু সৰু ল'ৰা ছোৱালীও পাৰ্টিচিপেট কৰিছিল তাহাঁতৰ লগত আমি মানে ডাঙৰবোৰৰ লগত সেইটো কম্পিটিশ্যন কৰাটো একদমেই মানে ফেয়াৰ নহয় সেইবাবে আমি এটা কনচলেশ্যন প্ৰাইজ ৰাখিছো মানে কিডছ ছেকশ্যনটোৰ এজনক মানে এটা তেওঁক উৎসাহ দিবলৈ আৰু তেওঁ যাতে আৰু কাম কৰে আৰু ভালকে আগুৱাই আহে সেইবাবে এটা কনচলেশ্যন প্ৰাইজ দিছো নিচুকনি বঁটা এটা প্ৰেৰণা চক্ৰৱৰ্তীক আমি কনচলেশ্যন প্ৰাইজ এটা দিছো আৰু জুৰিৰ ফালৰ পৰা মই মঞ্জুলাই আৰু উৰ্মিলা আৰু দেৱাশিষে মিলি দুজনক আমি জুৰি প্ৰাইজ দিছো আমাৰ স্পেচিয়েল মেনশ্যন মানে আমাৰ চাৰিজনৰ ফালৰ পৰা তেওঁলোক দুজন হৈছে লিজা ভূঞা আৰু প্ৰদ্যুৎ বিকাশ দাস তেওঁ দুজনক আমি দুয়োকে মানে যৌথভাৱে জুৰিৰ স্পেচিয়েল বঁটা আগবঢ়াইছো ওকে এতিয়া মই উৰ্মিলা ওচৰলৈ যাওঁ উৰ্মিলাক মই অনুৰোধ কৰিম উৰ্মিলা তোমাক মই অনুৰোধ কৰিম তুমি তৃতীয় যি হৈছিল প্ৰতিযোগী তেখেতৰ নামটো তুমি উল্লেখ কৰা এইখিনিতে কৈ থওঁ যে প্ৰতিযোগীসকল মানে কম্পিটিশ্যনটো ইমান টাফ আছিলে আমাৰ কাৰণে আমি চেষ্টা কৰিছো আটাইকেইগৰাকী বিচাৰকে যে যিমানখিনি পাৰি যাতে আমি লাগিলে বেলেগ বেলেগ আমি শিতান উলিয়াই হলেও আমি তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে চেষ্টা কৰিছো আৰু সেইকাৰণে যেনেকে জুৰি কনচলেশ্যন হওক বা উদগনিমূলক হওক শিশু অভিনেতা সেই ছেক্টৰো ৰখা হৈছে আমাৰ ফালৰ পৰা আৰু এতিয়া মই এনাউন্স কৰিব গৈছো দ্বিতীয় আৰু তৃতীয় আমাৰ দুগৰাকী হৈছে প্ৰথম হৈছে কমল লোচন ডেকা আৰু স্বাগতা ভৰালী তৃতীয় অভিনন্দন আৰু দ্বিতীয় হৈছে বিদ্যুৎ কুমাৰ নাথ অভিনন্দন এবাৰ মই শুভেচ্ছা জনাইছো প্ৰথমজন যিহেতু আমাৰ এজন খুব ভাল লগা মোৰ এজন দাদা আছে আমাৰ যিহেতু মঞ্জুল দা আছে মঞ্জুলাৰ কাৰণে বেলেগ আছে আৰু কি ঘটনা আছে এটা কৰিছে দেখোন আমাৰ ইয়াৰ লগত
না সেই ঘোষণাটো আকৌ এবাৰ দিব লাগিব আমি যেহেতু এতিয়া নহয় কথা কৈ আছো যেহেতু মইতো আমাৰ গোটেই কেইজনৰে যিহেতু এইটো সিদ্ধান্ত তথাপিতো মঞ্জুল হিচাপে মই তেখেতকে অনুৰোধ কৰিছো যাতে প্ৰথমটো মঞ্জুল দায়ে মই মোৰ ফালৰ পৰা সেইটো মানে মঞ্জুলা নাই একো নাই মঞ্জুলা আপোনাক মই প্লিজ প্লিজ মঞ্জুল দা আৰু ক'বলগীয়া কথা থাকিব আপোনাৰ সেইটো কাৰণে মই আপোনাক ক'বলৈ প্ৰথম হৈছে দেৱাশিষে নকলে মোকে দিছে তো প্ৰথম হৈছে আমাৰ সকলোৰে খুব আমি খুব ভাল পাইছো তেখেতৰ অভিনয় আৰু আগলৈ তেখেতক ভাল পাইছো আগলৈ কাম কৰি যোৱাৰ আমি অশেষ অভিনন্দন জ্ঞাপন কৰিলো যাতে আৰু কৰে আৰু খুব ভাল পৰ্যায়ত তেখেতে কাম কৰে তেখেতৰ নাম হৈছে অঞ্জনা ৰাজখোৱা অভিনন্দন অঞ্জনা অভিনন্দন আমি খুব ভাল পাইছো গোলাঘাটৰ বৰুৱা বামুণ গাঁৱৰ এজন ল'ৰা গোলাঘাটৰ আমাৰ অঞ্জনা খুব ভাল কৰিছে ভাল এজন আৰু আগুৱাই যাওক এইটো নহয় যে অঞ্জনা তোমালৈ অভিনন্দন খুব ভাল লাগিছে যে তুমি প্ৰথম স্থান অধিকাৰ কৰিছা আৰু যিসকলে দ্বিতীয় তৃতীয় আৰু তেনেকে টপ 10 হৈছে সকলোৰে বহুত অভিনন্দন বহুত ধন্যবাদ সকলোলৈকে বিশেষকৈ সময়ৰ তাগিদাত আমি আৰু বেছি দীঘলীয়া নকৰো আমাৰ এই অনুষ্ঠানটো আমাৰ এই যিটো বাৰ্তালাপ আছিল কিন্তু মই কলাজৰ হৈ সকলো কলাজৰ কৰ্মকৰ্তা হৈ কলাজৰ বিষয়ববীয়া হৈ কলাজৰ প্ৰেসিডেন্ট হিচাপে আপোনালোক সদৌতিলৈ অনেক কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকে যে আমাক ইমান আপোনালোকৰ বহুমূলীয়া সময় যে আপোনালোকৰ এই বহুমূলীয়া সময় আমাৰ কলাজৰ কাৰণে দি আমাৰ এই সকল প্ৰতিযোগীক উৎসাহিত কৰি আপোনালোকে বিচাৰ প্ৰক্ৰিয়াত ইমান কষ্ট কৰি আমাক যেনেকৈ উৎসাহিত কৰিলে তাৰ কাৰণে বলুৰাম দাস দেৱাশিষ বৰঠাকুৰ মঞ্জুল বৰুৱা উৰ্মিলা মহন্ত সকলোকে জ্ঞাপন কৰিছো বহুত ধন্যবাদ আৰু ইয়াৰ পাছতো সকলোৱে কিবা এখাৰ এটা মন্তব্য দি আমি আজি অনুষ্ঠানটো সামৰিম উৰ্মিলা লেডিজ ফাৰ্ষ্ট মই এয়াকে ক'ব বিচাৰিছো যে কলাজৰ উন্নতি কামনা কৰিছো আৰু লগতে যিসকল কলা কুশলে ইয়াতে অংশগ্ৰহণ কৰিলে অভিনেতা অভিনেত্ৰী তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ধন্যবাদ বলুৰাম মই কলাজক আকৌ এবাৰ থেংক ইউ ক'ব বিচাৰো কাৰণ এই প্লেটফৰ্মটো দিয়াটো এই COVID-19 সময়ত দিয়াটো খুব কঠিন আছিল অৰ্গানাইজ কৰা তাৰপিছত প্ৰতিযোগীসকলক সঠিক পৰিমাণে তেওঁলোকক এপ্ৰিচিয়েশ্যন কৰাটো বা এই ধুনীয়াকে অৰ্গানাইজ কৰাটো খুবেই টান কাম আছিল কিন্তু মই ভাবো কলাজ সক্ষম আৰু ইমানবোৰ আৰ্টিষ্টক আমাৰ ওচৰলৈ লৈ অহাৰ বাবে কলাজক মই স্পেচিয়েলি থেংক ইউ কৈছো যে মই খুব সাহস পাইছো যে মানে ইমান ধুনীয়া এক্টৰ আমাৰ অসমত আছে তেওঁলোকক মই আৰু ভাল প্লেটফৰ্মত যাতে দেখা পাওঁ আৰু আমি একেলগে কাম কৰিম আৰু মানে সেইটো আশা ৰাখি আৰু মোৰ ফালৰ পৰা মই আকৌ এবাৰ উৰ্মিলা মঞ্জুলা দেৱাশিষ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু কিবা কাৰণত যদি অলপ ফাইট কৰিছো কাৰণ আমি সেই ফাইট কৰাটো প্ৰতিযোগীবিলাকৰ কাৰণে খুব ভাল হৈছে কাৰণ তেওঁলোকৰ কাৰণে আমি ফাইট কৰিবলগীয়া হৈছে সো থ্যাংক ইউ অল থ্যাঙ্কস a lot থ্যাংক ইউ বলুৰাম দেৱাশিষ এটি কানেকশনটো অলপ তাৰ কানেকশনটো গুচি গৈছে ওকে তেতিয়া আমি মঞ্জুলা ক্লাইমেক্স কৰি দিয়ক ফিনিশ কৰিব মঞ্জুলা ক্লাইমেক্সৰ কাৰণে ক্লাইমেক্সটো আপুনিয়ে দিয়ক পেকআপ বুলি মই সকলো পাৰ্টিচিপেণ্টক কংগ্ৰেচুলেশ্যন জনাইছো যে তেখেতলোকে এখন প্লেটফৰ্ম পাইছে তেখেতলোকে খুব ধুনীয়াকে কামো কৰিছে আৰু আগলৈ যেন তেখেতে আৰু ভালকে চাবলৈ পাওঁ আৰু খুব ভালকে কাম কৰি যায় আৰু আমাৰ সিনিয়ৰ যিবিলাক বলৰাম আৰু উৰ্মিলাই কথাবিলাক কৈছে তোমালোকে ভালকে শুনিবা আৰু ভালকে কাম কৰিবা আৰু আমাৰ ৰনাল আছে তো গতিকে একো চিন্তা নাই
ভাল ভাল কাম হ'ব। ধন্যবাদ।